Hello viewers, welcome back to my YouTube channel. ভোলানাথৰ প্ৰিয় পবিত্ৰ শাওন মাহৰ ৰাতিপুৱাতে ওলাইছো এডোখৰ বিশেষ ঠাইলৈ লগত দুজোৰকৈ বিট চকু পিন্ধিব পৰা গুণৰ অধিকাৰী মৰমৰ অংকিতা ওৰফে মিকু, সিদ্ধাৰ্থ ছাৰ আৰু ভৃগু ছাৰ। আচলতে মোৰ কৰবালৈ যাবলৈ হলে হঠাতে পৰিকল্পনা হয়। আগদিনা সিদ্ধাৰ্থ ছাৰে এটা গুৰুত্বপূৰ্ণ কামৰ বাবে আমাৰ দুয়োজনকে লগ ধৰিলে দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱদৌললৈ। গুৰুত্বপূৰ্ণ কামটোনো কি ব্লগটিৰ মাজভাগলৈ জনাই আছো ৰ'ব। আচলতে এটা কথা মন কৰিবলগীয়া, এই বিশেষ শিৱ পূজাৰ পীঠস্থানলৈ যোৱাটো মহাদেৱৰে নিমন্ত্ৰণ নেকি বাৰু? নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে 6 কিলোমিটাৰমান আঁতৰত চিতলপথাৰ গাঁৱৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। অৱশেষত পালোহি আমাৰ গন্তব্যস্থল। 3-15টামান শিলৰ চিৰিত উঠি ভোলানাথৰ লগতে অঞ্জনী পুত্ৰৰ সৈন্যবাহিনীকো অভিবাদন জনাই প্ৰায় 20 গজমান চিৰি নোহোৱাকৈ ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি দৌলৰ মূল প্ৰৱেশ দ্বাৰ পালোগৈ। চিৰি বগোৱাত বিশেষ কষ্ট নহ'ল বাৰু, নীলাচল বগোৱা মানুহ যে। এয়াই হৈছে আহোম স্থাপত্যশৈলীৰ অন্যতম স্থানেকি নেঘেৰিটিঙৰ শিৱদৌল। এই শিৱদৌল ইতিহাস মৰ্মে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিছত 1765 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই দৌলটিত নেঘেৰিটিং নামে গিৰি শিখৰত পুনৰ সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খুৰুং আছিল, সেইবাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। নেঘেৰিটিঙৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য। এসময়ত এই নৃত্য চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছিল। এই দেৱদাসী নৃত্য কৰা নৰ্তকীসকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধিছিল, যাক নেঘেৰি খোপা বোলে। সেইবাবে এই ঠাইৰ নাম নেঘেৰিটিং নামে জনা যায়। নেঘেৰিটিং শিৱদৌলৰ সম্পৰ্কে মই যিমান জ্ঞাত আপোনালোকক ক'বলৈ চেষ্টাহে কৰিছোঁ, মাথো ভুল হ'লে ক্ষমা কৰিব। বাৰু এতিয়া আহিছোঁ আমি অহাৰ মূল হেতুলৈ। সিদ্ধাৰ্থ স্বৰূপ ছাৰে আপোনালোকৰ বাবে এক নৱতম সৃষ্টিৰ বাবে চেষ্টা চলাই আছে। সেই সৃষ্টিৰ ময়ো অকণমান সুবিধা লাভ কৰিলোঁ। সোনকালে আহি আছে দেই কিবা এটা নতুনকৈ। যথাসময়ত আপোনালোকে মৰম দিব বুলি যথেষ্ট আশাবাদী। শ্বুটিং শেষ হোৱাৰ পাছত আমি দৌলৰ ভিতৰভাগ দৰ্শন কৰিলোঁ আৰু দ্বিতীয়টি শ্বুটিংস্থলীলৈ অৰ্থাৎ সিদ্ধাৰ্থ স্বৰূপ ছাৰৰ ভগ্নীৰ ঘৰলৈ বাট বুলিলোঁ। আৰু এটা কথা থাকিয়ে গৈছিল, বান্দৰৰ উপদ্ৰৱ যিহে আমাৰ মিকুক আচৰিয়ে দিলে। লগে লগে সিদ্ধাৰ্থ ছাৰৰ ভাতৃয়ে দেৰগাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পোৱালেগৈ। লগত আমাক বিশেষভাৱে সহায় কৰা দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ ট্ৰেইনিং কলেজত প্ৰশিক্ষণৰত ভাস্কৰ দাদাকো লৈ গ'লোগৈ। এইখনেই হৈছে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ একাডেমী, বহুতৰে সপোনৰ একাডেমী, লগতে মোৰো। এয়া পালোহি স্বাস্থ্য কেন্দ্ৰ। ভগৱানৰ কৃপাত বেজীৰ খোজ খাই খাই ভাগৰি নপৰা ছোৱালীজনীৰ পুনৰ বেজী ল'বলগীয়া নহ'ল যেন। দেখিলে নহয় ৰাইজ, বান্দৰে আচুৰা মানুহৰ বিলৈ। এয়া অলপ আগত উল্লেখ কৰা গেলাবিল নৈ দেই। এতিয়া চিধাই যাওঁ ছাৰৰ গাঁৱৰ ঘৰলৈ। মাজ বাটতে দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰতে এয়া ছাৰৰ ভাতৃক বিদায় দিলোঁ আৰু এয়া পালোহি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন। তাতে অলপ সময় জিৰাই খটাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আকৌ ৰেডি হ'লোঁ এয়া ছেকেণ্ড শ্বুটলৈ। ওচৰতে থকা এটি মৰম লগা ঘৰতে শ্বুটিং হ'ব আৰু ঠাইকণ হৈছে এয়া কিমান ধুনীয়া। এজনীয়ে আকৌ ৰ'বই নোৱাৰি বান্দৰ বগোৱাৰ দৰে চাংঘৰৰ ওপৰ পালেগৈ। এয়া নেঘেৰিটিঙৰ ঘটনাৰে ছাইড এফেক্ট নেকি ধৰিবই পৰা নাই। সফলভাৱে আমাৰ কামটো ৰূপায়ণ হ'ল। এতিয়া আপোনালোকে নতুন সৃষ্টি চাবলৈ অলপ সময় অপেক্ষা কৰিব লাগিব। আহি আছে অতি শীঘ্ৰে। গেলা গৰমকো নেওচি আমি আপোনালোকৰ বাবে এয়া এটা চেষ্টা কৰিছোঁ। আশীৰ্বাদ কৰিব। আপডেট বাৰু মোৰ চেনেলৰ জৰিয়তে লাভ কৰিব পাৰিব। আমাৰ কামটোত শাৰীৰিক অসুস্থতাৰ মাজতো ছাৰৰ ভগ্নীয়ে পৰোক্ষভাৱে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে এই ভ্লগটোৰ জৰিয়তে কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকেও ভ্লগটি শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। গতিকে বেলিও লহিয়ালে, আমাৰ কৰ্মও সম্পাদন হ'ল, নিজৰ সজালৈ আহিবলৈ সময়ো হ'ল। পুনৰ এটি নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ময়ো লৈছোঁ বিদায়। সকলোৱে কিন্তু মৰম দিব দেই। থেংক ইউ ওৱান্স এগেইন।